बड'लेण्ड नायगिरि बयखौबो बरायबाय बाक्सा जिल्लानि मुसलपुर कालचारेल कमप्लेक्सआव मुसलपुर आरो दिहिरा ओनसोलनि गोबाव समनिफ्रायनो हारिमु बिथिङाव गोख्रों बिहोमा होबोनानै BTC सरकारनिफ्राय बड'लेण्ड महरगिरि बान्था मोनगिरि प्रभात नाथ आरो बिस्ति बसुमतारीखौ मान बावदों। मावफुं सोद्रोमा राकेश ब्रह्म आरो बर' सावथुन मुलुगनि मुंदांखा फेस्ला फावखुंगुर फैलाजे बरगयारिया गांफा आर'नाइ आरो फोरमान बिलाइ होनानै BTC सरकारनिफ्राय बड'लेण्ड महरगिरि बान्था मोनगिरि प्रभात नाथ आरो बिस्ति बसुमतारीखौ मान बावदों। बान्था मोनगिरि बिथांमोना फोरमायो दि आगुनि समाव जेबो बान्था मोनफेराखैमोन आरो दिनैनि समाव बान्था मोननानै गोजोननाय मोननायखौ फोरमायदों बिथांमोनहा। लोगोसेनो BTC सरकारनिफ्राय पेन्सननि राहा खालामना होनो थाखाय प्रमद बर' दैदेननाय BTC सरकारखौ खावलायहरदों बिथांमोनहा। BTR एकर्ड डे दिनाখন আমাৰ BTR চৰকাৰৰ পৰা বডলেণ্ড মহৰগিৰি বান্থা অৰ্থাৎ বডলেণ্ড শিল্পী বঁটা এটো দিয়া হৈছিল। লগতে 50,000 যেটো আৰ্থিক সাহায্য বঁটাৰ লগত এটো দিয়া হৈছিল। টোটাল 30 জন ঠিক তেনেকৈ আমাৰ যিসকলে আমাৰ বডলেণ্ডৰ সাংস্কৃতিক দিশত যিবিলাকে মানে কন্ট্ৰিবিউশন দিছে ঠিক তেনেকুৱা 30 জন মানে 60+ অৰ্থাৎ সিনিয়ৰ আৰ্টিষ্ট বিলাকক এই এৱাৰ্ডটো দিয়া হৈছিল। আজি আমি ইয়াত আমাৰ মুছলপুৰ আৰু দিহিৰা সমষ্টিৰ আণ্ডাৰত যিসকলে এই বঁটা পাবলৈ সক্ষম হৈছিলে এওঁলোকক এখন চাৰ্টিফিকেট BTR চৰকাৰৰ পৰা আৰু এখন আৰনাই আজিৰ দিনত আকৌ আমি দিয়া হৈছে। গতিকে মই হেতুকে ক'ব বিচাৰিছো হিতুৰ দ্বাৰা যাতে আমাৰ উঠি অহা যুৱ প্ৰজন্ম সকলো শিল্পী এওঁলোকে যাতে মানে উৎসাহিত হয় অনুপ্ৰাণিত হয় এই দিশটো চাই পেলাই BTR চৰকাৰৰ পৰা এই বঁটাটো দিয়া হৈছে। মই এতিয়া সন্তুষ্টভাৱে মোৰ দেহাখন সন্তুষ্ট পাইছে, পবিত্ৰ পাইছে এই চাৰ্টিফিকেটখন পাই। কিমান বছৰৰ পৰা আপুনি এই সাংস্কৃতিক বিভাগত লাগি আছিল? কমচে কম 1977 মানৰ পৰা। কি বিভাগত আছিল আপুনি? তবলা আৰু মাজে মাজে বহাগৰ এই বিহুৰ মানে ফাংচন কৰা আছিল। এনেকুৱা স্বীকৃতি পাইছে। আগতে স্বীকৃতি পোৱা নাছিল? পোৱা নাছিল, কিন্তু চাৰ্টিফিকেট আছে তবলাৰ বিচাৰকটো। চৰকাৰৰ পৰা এনেধৰণৰ কোনো পোৱা নাছিল। এনেকুৱা আজি পালে? আজি পাইছো। কি ক'ব BTR চৰকাৰৰ কিবা আহ্বান ক'ব নেকি? BTR চৰকাৰৰ কি কম এতিয়া, এইখিনিয়ে ধন্যবাদ আৰু আমাৰ সকলোকে মই আহ্বান জনাইছো। ধন্যবাদ। 14 বছৰৰ পৰা মই নাগৰা বজাইছো। অকল নাগৰাই নহয়, বেংবাতিতো গৈছিলো, মই বাহিৰেও বজাইছিলো। আগতে এনেকুৱা ধৰণৰ স্বীকৃতি পাইছিল? নাই পোৱা। এই প্ৰথম। কি ক'ব চৰকাৰক কিবা আহ্বান জনাব? চৰকাৰক ভালে জনাব লাগিব। আৰু যিহেতু পাইছো এইখন পূৰ্বৰ চৰকাৰে এনেধৰণৰ দিয়া নাছিল। এতিয়া BTR চৰকাৰে হয় প্ৰমোদ বড়ো কিবা আহ্বান জনাব নেকি? কিবা আৰু কিবা লাগিব নেকি আপোনালোকক? পেঞ্চনটো কৰি দিলে ভাল হয় আৰু প্ৰমোদ বড়ো পেঞ্চন। रायजो राजाफोरनि थाखाय मोनसे गोजोनथाव रादाब। क'क्राझारनि थिथागुरि इरागदाव कमिउनिटि हलाव खुंफुंनो थांगासिनो दङ बैसागु मेला। बैसागु मेलाखौ फैगौ 9, 10, 11 आरो 12 एप्रिलाव सानब्रैनि हाबाफारिजों खुंफुंनाय जागोन। आसाम रायजो गामियारि जिउ राहा बिथांखि क'क्राझार जिल्ला बिथांखि सामलायग्रा आफादनि बानजायनायाव बैसागु मेलाखौ खुंफुंगोन। बैसागु मेलायाव सेल्फ हेल्प ग्रुपनि गासिबो रोखोमनि दिहुनथाय, जानाय लोंनाय, गाननाय जोमनाय आरो आखाइजों बानायनाय मुवा बेसादफोरखौ मोननो हागोन। आरो बे बैसागु मेलायाव बयखौबो बाहागो लाफैनो बानजाय आफादा खावलायहरदों।